তেজপুৰ কি খবৰ সকলো নিশ্চয় ভালে আছে আকৌ এটা নতুন ভিডিঅ' লৈ মই মৰমে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল মৰম অমৃত এণ্টাৰটেইনমেণ্টলৈ এক ঘন কুঁৱলী আৱৰণ ফালি একদম ওলাই আহিছোঁ টিপটপকৈ হেৰিলে ৰিপন গোস্বামী দেৱৰ শেষৰখন চিনেমা একদম ডক্টৰ বেজবৰুৱা চাবলৈ ওলাই আহিছোঁ টিপটপ হৈ আহিছোঁ আৰু ইয়াত কুঁৱলী দেখিছে পুৰা কুঁৱলী একদম এই কুঁৱলী ফালি ওলাই আহিছোঁ ডক্টৰ বেজবৰুৱা চাবলৈ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চোৱা মজাটোৱে বেলেগ আৰু মই ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাই খুবেই ভাল পাওঁ আৰু মোৰ লগত অংকুৰ আছে অংকুৰ আজি কেনেকুৱা হ'ব ডক্টৰ বেজবৰুৱা একদম আজি ডক্টৰ বেজবৰুৱা ফালি দিয়া হ'ব গতিকে ওলাই আহিছোঁ টিপটপকৈ আৰু এয়া কুঁৱলী আৱৰণ ফালি ওলাই আহিছোঁ আজি ডক্টৰ বেজবৰুৱা চাবলৈ গতিকে বলক ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি ডক্টৰ বেজবৰুৱা দেখাই গৈ থাকিম আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গতিকে বলক ফাইনেলি আহি পাই গ'লোঁ আৰু এই গাড়ীটো পাৰ্কিঙত লগাই দিলোঁ বঢ়িয়াকৈ আৰু এতিয়া টিকেট কাউণ্টাৰলৈ যাম আৰু টিকেট কাউণ্টাৰৰ পৰা টিকেটটো লৈ ল'ম তাৰপিছত চাই থাকক আজি এয়া টিকেট কাউণ্টাৰ বন্ধ হৈ আছে এতিয়ালৈকে মানুহ অহাই নাই আজি আটাইতকৈ ভাল লগা কথা একদম মোৰ গুৰু এই ধৰ্মেন্দ্ৰ দা আছে এইখন চিনেমাত আৰু ধৰ্মেন্দ্ৰ দাকে পাই গ'লোঁ সি আহি পেলাই একদম খুব ভাল লগা মানে অনুভৱ কেনেকুৱা আজি আপোনাৰ চিনেমা হলত লাগিব গৈ আছে কেনেকুৱা ভালেই চাবলৈ আহিছোঁ কেনেকুৱা হয় কিন্তু ভাল হ'ব যেন লাগিছে প্ৰথম চিনেমা গতিকে গম পাইছে আৰু ৰাতিপুৱা প্ৰায় মানে মানুহবিলাকৰ সময় নাই কাৰণে মানুহবিলাক আহিবলৈ দিগদাৰ পায় কুঁৱলীও পৰি আছে যথেষ্ট কুঁৱলী পৰিছে আৰু ৰাতিপুৱা মানুহৰ প্ৰায় সময় নাথাকে কিন্তু 6টা বজাত পুৰা হাউচফুল আছে আৰু এয়া টিকেট কাউণ্টাৰ খুলিব খোলাৰ লগে লগে বাকীখিনি আপোনালোকক দেখাই গৈ থাকিম চাই থাকিব বৰ্তমান মানুহৰ ভিৰটো কম মানে কি মানুহ খুব কম আহিছে আৰু আহিছে কিছুমান মানুহ আহিছে ঘূৰি আছে মানে মানুহ কিহৰ কাৰণে কম ৰাতিপুৱা টাইমটোত প্ৰায় চিনেমা চাবলৈ অকণমান অসুবিধা হয় অকণমান ব্যস্ততা থাকে কিন্তু সন্ধিয়া যিটো শ্ব' সেইটোত পূৰা হাউচফুল আছে গতিকে লাহে লাহে আহিছে আৰু ভাগ্য ধৰ্মেন্দ্ৰকো পাই গ'লোঁ আজি ধৰ্মেন্দ্ৰ মোৰ ঘৰৰ ওচৰৰ দাদা মোৰ গুৰু হিচাপে তেখেতে মোক সৰুৰ পৰা বহুতখিনি শিকাইছে কৰিছে গতিকে তেওঁ আছে এইখন চিনেমাত আৰু গতিকে তেওঁ আহিব বুলি মই ভবা নাছিলোঁ গতিকে ঘপকতে আহি পাই গ'লহি আৰু ভালেই হৈছে তেখেতক পালোঁ একেলগে গোটেইখিনি আজি একেলগে বহি চিনেমাখন চাম খুব ভাল লাগিব আৰু মানুহ খুব কম আছে গতিকে লাহে লাহে আহিব মানুহবিলাক লাগিব চাই গতিকে চাই থাকক বঢ়িয়াকৈ টিকেটটো লৈ লৈছোঁ অংকুৰ কেনেকুৱা লাগিব আজি পূৰা একদম মজা লাগে বঢ়িয়া এটা টিকেটটো কাটি লৈছোঁ আৰু তাৰপিছত ভিতৰলৈ গৈ আছোঁ বাকীখিনি দেখাই গৈ আছোঁ আপোনালোকে চাই থাকিব কি আছোঁ লাইনত লাইন চাগে লাইন কেনেকুৱা লাইন লাগি আছে মানুহ লাগি আছোঁ আৰু টিকেটটো লৈ লওঁ এই টিকেট লৈ ল'লোঁ এতিয়া ডক্টৰ বেজবৰুৱা চাব গৈ আছোঁ ডক্টৰ বেজবৰুৱা আজি ফালি দিব আহক আমি ভিতৰলৈ গৈ আছোঁ এতিয়া বঢ়িয়াকৈ ডক্টৰ বেজবৰুৱা চাব লাগিব আৰু ইয়াত টিকেট দি দিলোঁ আৰু ডক্টৰ বেজবৰুৱা আহি থ'ব লাগিব আজি চলো এভাগ কৰি লওঁ এভাগ নকৰিলে দিগদাৰ আছে কাৰণ ইমান কুঁৱলী পৰিছে ঠাণ্ডা লাগি গৈছে ন এভাগ কৰি লওঁ তাৰপিছত ভিতৰলৈ যাম ফাইনেলি ভিতৰলৈ সোমাই আহি আছোঁ একদম বঢ়িয়াকৈ ভিতৰলৈ আহি গ'লোঁ পূৰা আন্ধাৰ একদম LK19 একদম বঢ়িয়াকৈ টিপটপ একদম লাহে লাহে মানুহবিলাক আহিছে আৰু অলপ পিছতেই তাৰপৰা একদম পূৰা একদম প্ৰজেক্টৰ মাৰিব এইখন স্ক্ৰীণলৈ একদম ডক্টৰ বেজবৰুৱা একদম হিট হ'ব লাগিব গতিকে চাই থাকক এডভাৰটাইজ আৰম্ভ হৈ গ'ল একদম বঢ়িয়াকৈ অলপ পিছতে মানুহ আহি আছে একদম মানুহ পূৰা টোটেলি মানুহ পূৰা হিট চাই থাকক আৰু একদম শেষত দৰ্শকৰ ৰিয়েকশ্যনবিলাক ল'বলৈ চেষ্টা কৰিম গতিকে প্ৰথমতে চাই লওঁ তাৰপিছত বাকীখিনি আপোনালোকক দেখাই যাম
কয় সময় ঘূৰি আহিব নোৱাৰে, কিন্তু কেতিয়াবা সময় ঘূৰি আহে। কেতিয়াবা বৰ্তমানে বিচাৰি ফুৰে অতীতৰ গৰ্ভত। নাচিব জানো? ছাৰ মই নাচিব নাজানো। এই বন্ধ কৰ এইবিলাক বৌদ্ধি খুচৰি বন্ধ কৰ। ক্ৰাইম ব্ৰাঞ্চ স্পেচিয়েল অফিচাৰ। ইণ্টাৰভেল হৈ গ'ল, প্ৰথম ভাগটো শেষ হৈ গৈছে, এতিয়া দ্বিতীয় ভাগটো চাম। প্ৰথম ভাগটো ভালেই লাগিছে, কিন্তু জুবিন দাই ফালি দিছে। জুবিন দাই একদম তামাম এক্টিং কৰিছে জুবিন দাই, কিন্তু এতিয়া প্ৰথম ভাগটো যথেষ্টখিনি ভাল হৈছে, বেয়া হৈছে বুলি নকওঁ। সাংঘাতিক ষ্টৰিটো সাংঘাতিক, খুব সুন্দৰ বনাইছে। আৰু এতিয়া ছেকেণ্ড ভাগটো চালেহে গম পাম। এতিয়া ইণ্টাৰভেল হৈ আছে, তাৰপিছতে ছেকেণ্ড ভাগটো চাম। ছেকেণ্ড ভাগটো চালেহে গম পাম কেনেকুৱা এখন উন্নত মানৰ চিনেমা হৈছে। গতিকে চাই থাকক আপুনি। কেনেকুৱা লাগিছে? ভাল লাগিলে খুব ভাল হৈছে। বহুত ভাল লাগিলে। কেনেকুৱা লাগিলে? চিনেমাখন চাই কেনেকুৱা পালে? ভাল হৈছে ন? ঠিক আছে। কেনেকুৱা পালে চিনেমাখন চাই? জুবিন দা কেনেকুৱা? আলি হুছেইনৰ কেনেকুৱা পালে? এক্টিং কেনেকুৱা পালে? কেনেকুৱা পালে চিনেমাখন চাই? একদম আদিল হুছেইনৰ এক্টিঙো ধুনীয়া হৈছে আৰু জুবিন দাটো একদম পাৰফেক্ট, একদম ঠিক আছে, ধন্যবাদ। তো হলৰ পৰা আহি ঘৰ পাই গ'লোহি। ঘৰ পৰা আহি অলপ বহিছোঁ। গতিকে চিনেমাখন চাই মই খুব এনজয় কৰিলোঁ আৰু খুব ভাল পালোঁ। কাহিনী, চিত্ৰনাট্য, সংলাপ, শব্দ সংমিশ্ৰণ আৰু গান, সকলো ফালৰ পৰা চিনেমাখনৰ কোনো ধৰণৰ কমি নাই। খুব সুন্দৰভাৱে নিপুণ গোস্বামীদেৱে ডাইৰেকশ্যন কৰিছে, মানে পৰিচালনা কৰিছে। আৰু লগতে বাকী সকলোৰে যি অভিনয়, কলা কৌশলী, সকলোখিনি ফালৰ পৰা একদম এখন যেন বলিউড ফিল্ম চাই আছোঁ এনেকুৱা নিচিনা লাগিল। আৰু ট্ৰেইলাৰ ফিল্ম, অসমীয়া প্ৰথম ট্ৰেইলাৰ ফিল্ম, ইমান ধুনীয়া কাহিনী বনাইছে, ইমান ধুনীয়া। বিৰিণা নামৰ ছোৱালীজনীক ধৰ্ষণ কৰে, তো এজন উকিলে কেনেদৰে কেছটো লৰে, শেষত কেছটো হাৰি যোৱাৰ পিছত কেনেদৰে মানে এজনৰ পিছত এজন মানুহক মাৰে, সম্পূৰ্ণ খুব সুন্দৰ কাহিনী। গতিকে মই ভাবোঁ এনেকুৱা এখন চিনেমা চোৱাটো দৰকাৰী। গতিকে দৌৰি দৌৰি যাওক, ডক্টৰ বেজবৰুৱা 2 চাওক। আৰু মই খুব সুন্দৰ হৈছে, মোক খুব ভাল পালোঁ। গতিকে আপোনালোকক মই চাবলৈ কাৰণে অনুৰোধ কৰিছোঁ। গতিকে যাওক, ডক্টৰ বেজবৰুৱা চাওক আৰু অসমীয়া চিনেমাক দ্ৰুত জীয়াই ৰাখক। ধন্যবাদ। জয় আই অসম।